আপুনি কেতিয়াবা গাড়ী বা বাইক লোনত লৈছে নেকি? লোনত যদি গাড়ী বা বাইক এখন লৈছে তেন্তে EMI টো মাৰিবই লাগিব। আৰু যদি আপুনি লোনত গাড়ী বা বাইক লৈছে আপোনাৰ লগত এনেকুৱা কাৰবাৰ হৈছে নেকি? আজি হয়তো পইচা লৈ যাম নহলে বাইক দাঙি লৈ গুচি যাম। পইচা নিদিলে দম দি হলেও বাইক লৈ যাম আজি। কাক লাগে? ভাইটি তোমাৰ দেউতাক মাতাচোন। কি হল? কিয় চিঞৰি আছা? আপুনি আপোনাৰ বাইকৰ EMI দিয়া নাই, পইচা দিয়ক নহলে বাইক লৈ যাম। কিয় বাইক নিব দিম বে? এটা মাহৰে EMI মাৰা নাই। ই এনেকে নুবুজে, বল বাইকখন তুলি লৈ যাও। বল দিব নোৱাৰা বাইক লৈ আপোনাৰ এটা মাহৰ EMI মিছ কৰিলে কোনো বেংকৰ মানুহ বা ফাইনেন্স কোম্পানীৰ মানুহ আহি পেলাই আপোনাৰ গাড়ী বা বাইকখন টানি লৈ যাম বুলি ক'ব নোৱাৰে। যদি টানি লৈ যাম বুলি কয় হয়তো আপোনাৰ মিনিমাম 3 মাহৰ EMI মিছ কৰিব লাগিব। আৰু যদি টানি নিম বুলি কৈ পেলাই আপোনাক কিবা ভাবুকি দিয়ে তেতিয়া আপুনি থানাত গৈ পেলাই এখন এজাহাৰ দিব পাৰে য'ত তেওঁলোকৰ ওপৰত সেকশন 506 লাগিব। আৰু যদি আপোনালোকৰ ওপৰত হাত উঠায় তেতিয়া সেকশন 323 লাগিব। ইয়াতে দৰকাৰী ভিডিঅ' শ্বেয়াৰ কৰি দিব। জয়।